everyone, নমস্কাৰ and welcome back to my channel. আশা কৰিছোঁ সকলো ভালে আছে। বহু দিনৰ মূৰত চেহাৰাটো দেখুৱাইছোঁ আপোনালোকক। তেনেকৈ ভিডিঅ' দিয়া নাই, বনোৱাও নাই, দিয়াও নাই সেইকাৰণে। আৰু ভিডিঅ' দি দিয়াৰ কাৰণ আছে, নথকা নহয়। গতিকে আজি বহুত দিনৰ মূৰত ওলাইছোঁ এটা নতুন ব্লগ লৈ। আজি মানে বতৰটো ইয়াত খুবেই ধুনীয়া, বতাহ মাৰি আছে, ৰ'দ নাই। এইকেইদিন মানে গৰমত মানে অৱস্থা বেয়া হৈ গৈছে। ঘৰত মানে একদম থাকিব নোৱাৰা নিচিনা, ৰুমটো ইমান বেছি গৰম মানে। কিন্তু আজি বতৰটো ধুনীয়া অলপ, সেইকাৰণে ভাবিছোঁ ওলাই যাওঁ। ভিডিঅ' নিদিয়াৰ প্ৰথমটো কাৰণ হৈছে মোৰ মানে গাটো অলপ বেয়া আছিলে, সেইকাৰণে দিয়া নাছিলোঁ, মানে বনোৱা নাই। বিচনাতে আছোঁ আৰু ইমান গৰমত গা বেয়া হ'লে কেনেকুৱা লাগে আৰু ন, চৰ্দি লাগিছে, জ্বৰ, সেইকাৰণে। আৰু লগতে ছেকেণ্ড ৰিজনটো হৈছে যে ঘৰত কাম লগাই আছে, মিস্ত্ৰী লাগি আছে আমাৰ, ভিতৰত কাম লগাই আছে যে, সেইকাৰণে মানে মই একো মানে বনাব মেলিব পৰা নাই, ব্লগো বনাব পৰা নাই বাহিৰলৈ, কাৰণ ওলাইও যোৱা নাই বেমাৰৰ কাৰণে, সেইটো। আৰু থাৰ্ড ৰিজনটো হৈছে যে মোৰ মানে ছাবস্ক্ৰাইবাৰ্ছ নহা হ'ল, সেইকাৰণে মই মানে বনাবলৈ মন নোযোৱা নিচিনা হৈ থাকিলে ভিডিঅ', মানে বনাওঁ দিওঁ কিন্তু ছাবস্ক্ৰাইবাৰ্ছ নাপাওঁ, ভিউজ নাপাওঁ। সেইকাৰণে ভাবিলোঁ মানে নাই, ইউটিউবটো এৰি দিওঁ আৰু মানে কণ্টিনিউ নকৰোঁ বুলি। কিন্তু আজি বতৰটো চাই ওলাই যাব লৈছোঁ, ভাবিছোঁ ব্লগ এটাকে বনাওঁ। বহুত দিন ওলাই মেলি যোৱা নাই তেনেকৈ, সেইকাৰণে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে চাই ভিউজটো মানে পাওঁ, নোপোৱা নহয়, মানে যিমানটো ছাবস্ক্ৰাইবাৰ্ছ আছে সেইটো হিচাপত ভিউজটো পাওঁ, কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো, মানে ভিউজটো পাওঁ কিন্তু ছাবস্ক্ৰাইবাৰ্ছ নাপাওঁ, কমেণ্ট একেবাৰে নাপাওঁ। গতিকে আপোনালোকে প্লিজ মোক হেল্প কৰিব, মানে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু কমেণ্ট কৰিব কেনেকুৱা হৈছে কেনেকুৱা নাই হোৱা, তেতিয়াহে মই গম পাম ন, মানে মই নিজকে ইম্প্ৰুভ কৰিব পাৰিম। যদি কিবা ভুল হৈছে, ঘৰৰ অৱস্থা কেনেকুৱা হৈছে আপোনালোকক এবাৰ দেখুৱাই দিম বাৰু মই, তেতিয়া আপোনালোকে গম পাব। মানে একেবাৰে বেয়া, সেইকাৰণে মই ভিডিঅ' চিডিঅ' দিব পৰা নাই, ৰেচিপি একো বনাব পৰা নাই। আমাৰ কিটচেনটো ছিফ্ট কৰি থোৱা হৈছে ষ্ট'ৰ ৰুমলৈ, সেইকাৰণে। আৰু আজি এতিয়া যাবলৈ লৈছোঁ কিবা এটা খাবলৈ বুলি, মানে বহুত দিন বাহিৰত একো খোৱা নাই, আৰু অলপ চৰ্দি লাগি আছে যে, ম'ম' চমো খাব মন গৈছে, মানে ম'ম' বুলি নহয়, বাহিৰত কিবা এটা খাব মন গৈছে, সেইকাৰণে ভাবিছোঁ বাহিৰলৈ যাওঁ খাবলৈ। মই যাম আৰু মোৰ ভণ্টিৰ লগত লৈ যাওঁ, আৰু কিবা কিবি বজাৰ কৰিবলৈ আছে, বজাৰো কৰিম, আপোনালোকক সকলোবোৰ দেখুৱাই থাকিম। এতিয়া ক'ত যাওঁ কি কৰোঁ দেখুৱাম, আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষৰলৈকে। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব দেই, তেতিয়াহে মানে মই ভিডিঅ' দিলে আপোনালোকে গম পাব। এতিয়া ব'লক আমি গৈ থাকোঁ। আমি টাউন আহি পাই গ'লোঁ, এতিয়া যাওঁ ৰক এণ্ড ৰ'লত খাবলৈ। এইফালে বাজাজ ডিলাৰৰ ফ্ৰণ্টত আছে, এইটো হিৰ' ডিলাৰ, তো গৈ আপোনালোকক দেখুৱাইছোঁ। আহি পাই গ'লোহি, এতিয়া বহিছোঁ ইয়াতে, এনেকৈ মানে বেলকনিত বহিছোঁ আমি। আৰু এইফালে মাইনীয়ে মেনু চাই আছে, নাই দেখুওৱা মুখখনো, চাওঁ কি অৰ্ডাৰ দিয়া। এতিয়া কিবা কিবি এটা অৰ্ডাৰ দি লওঁ ৰ'ব। আমি এতিয়া অৰ্ডাৰ দিছোঁ চিকেন বিৰিয়ানী আৰু চিকেন চাও, বাকী আৰু কিবা কিবি খালে দিম আৰু অৰ্ডাৰ লাহেকৈ। আজি মানে পূৰা খাম বুলিয়ে আহিছোঁ, আৰু ঘৰত একো নোখোৱা নেমেলাকৈ আহিছোঁ। আপোনালোকক অকণমান দেখুৱাওঁ ভিউটো, ইয়াৰ পৰা বহুত ধুনীয়া হয়, আৰু ইণ্টেৰিয়ৰটো এইখনৰ বহুত ধুনীয়া হয়, দেখুৱাই আছোঁ আপোনালোকক। এয়া বাহিৰত এনেকৈ, এইটো বাজাজ ডিলাৰ ন, ইয়াৰ একদম ফ্ৰণ্টতে আছে, এইফালে শুৱালকুছি। আৰু বতৰটো চাওক আজি কিমান ধুনীয়া, ৰ'দ চ'দ নাই যদিও ন, কিবা এটা গৰম এটা আছে আৰু অলপ অলপ, বাকী সেয়াই। আৰু ইয়াৰ ভিতৰতো এয়া চাওক, পূৰা বাঁহৰ ধুনীয়া ধুনীয়াকৈ আছে, অলপ মানুহ আছে বহি। আৰু এইফালে বেচিন আছে, আৰু খুব ধুনীয়া আমাৰ লখিমপুৰ টাউন। আমাৰ অৰ্ডাৰ আহিলে, এইটো হ'ল চিকেন চাও, আৰু এইফালে এইটো
বিৰিয়ানী ৱাও ডিমকেইটা ইমান কিউট লাগিছে আৰু এইটো চাটনি আৰু ইয়াত চচ এতিয়া আমি খাওঁ টমেটো চচ নাই নেকি এয়া আমি প্ৰথমতে চাও খাই লওঁ তাৰপিছত বিৰিয়ানীটো খাম খাই হৈ গ'ল এতিয়া আমি এইটো ভক্ষণ কৰিম এতিয়া চিকেন ভিতৰত আছে চাগে भरा हुआ टोकरी विथ बिरयानी কাজু দুজনে দুপিস दे दे ভিডিও কৰিছ নাই কৈছো কোন কৈছে বিৰিয়ানী লোৱা কাজু দুপিস দিছে চিলে জিন্দেগি सरा भात কৈছে বন্ধ কৰি দিওঁ একো গ্ৰেভি নিদিলোঁ এতিয়া আকৌ গ্ৰেভি এটা অৰ্ডাৰ দিছোঁ কাৰণ এনেকৈ খাব নোৱাৰি নহ'লে আৰু ইয়াত মানে চল্ট অকণমান কম আছে নিমখটো তো নিমখো দিব লাগিব সেয়াই আৰু এতিয়া আমি কি দিছোঁ গাৰ্লিক চিকেন ন গাৰ্লিক চিকেন গ্ৰেভি এটা দিছোঁ আমাৰ এতিয়া এইটো অৱস্থা হৈছে মানে গ্ৰেভি নহালৈকে বিৰিয়ানীখিনি ফ্ৰণ্টত লৈ কেনেকৈ ৰখি থাকোঁ তো চিকেন পিচ খাই নিমখ নাই দিয়ে সঁচাকৈ ন এনেকৈ খোৱা বস্তু ফ্ৰণ্টত ৰখি খোৱা বস্তু ফ্ৰণ্টত এনেকৈ লৈ ৰখি থাকিবলৈ বৰ দিগদাৰ আমাৰ চিকেন গাৰ্লিক আহি গ'ল গ্ৰেভি এইটো ইণ্ডো চাইনিজ হয় মানে ডিছটো আজি ফাৰ্ষ্ট ট্ৰাই কৰিম ন মাইনী তো আমাৰ বিৰিয়ানী বচাই ৰাখিছোঁ ইয়াৰ লগত খাবলৈ আমি এতিয়া লৈ পেলাই খাই লওঁ দেই কেনেকুৱা পাইছা খাই মজা নে খাওঁ তেতিয়াহ'লে মজা বুলি কৈছে তাই আমাৰ খাই হৈ গ'ল এতিয়া বিল পে' কৰোঁ যাওঁ আৰু ইমান গৰম উঠিছে নহয় ৰ'দ চ'দ নাই বুলি বিৰাট গৰম উঠিছে তুলি তুলি মেলি আহিলোঁ ভাগৰ লাগি গ'লগৈ আমাৰ দুজনী খাই খাই আজি আমাৰ হৈ গ'ল খাই বৈ এতিয়া আমি নামি আহিছোঁ তাকে ঘৰলৈ যাওঁনে কি কৰ তাকে চাই লওঁ কি কওঁ আপোনালোকক কম আৰু আমি এতিয়া খাই বৈ আহিলোঁ জীৱনত ইমানেই ফকতীয়া খানা খোৱা নাই একদম অনেষ্ট ৰিভিউ দিছোঁ আৰু মানে খাই ভাল লাগিলে ন মাইনী মাইনী চুপ পাগলী আমি এতিয়া অকণমান মেকঅভাৰ কৰিব আহিছোঁ নিজকে পাৰ্লাৰটো এনেকুৱা ঘাটিয়া আজিৰ পৰা ৰক এণ্ড ৰোল কেঞ্চেল 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 কিয় নাযাব বুলি নকওঁ বাৰু যাব মানে চব বস্তু নাখাব আৰু আমি যোনটো এতিয়া খাই আহিলোঁ ন খাবলৈ একদম ভাল নালাগিলে মানে লাষ্টত যোনটো লৈছিলোঁ চিকেন চাওটো ভাল লাগিলে বিৰিয়ানীটো ভাল নালাগিলে আৰু গাৰ্লিক চিকেনটো একদম বকবাছ নিমখ চিমখ নথকা আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ কাৰণ এতিয়া আমি পাৰ্লাৰত আছোঁ অকণমান ইয়াতে কিবা কিবি কৰোঁ মানে থ্ৰেডিং হওক চুলি হেয়াৰ কাট কিবা কিবি কৰোঁ কালাৰ চালাৰ কৰিম নেকি চুলিখিনি তাকে ভাবিছোঁ আৰু তাৰপৰা ঘৰলৈ যাম নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম কি কৰিলোঁ কি নাই কৰা
তেতিয়ালৈকে আপোনালোকে চাই থাকিব মোৰ চেনেলটো যদি ভাল লাগিলে চাই তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব আপোনালোকে মোক কমেণ্ট নকৰে গতিকে প্লিজ কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে একদমেই ছাবস্ক্ৰাইব নকৰে চাই ভিডিঅ' কিন্তু ছাবস্ক্ৰাইব নকৰে তেনেকুৱা নকৰিব প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ মানে ছাবস্ক্ৰাইবাৰ্ছ নোহোৱাৰ কাৰণে মই ভিডিঅ' দিবলৈকে বন্ধ কৰি দিছোঁ মানে সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু চাই থাকিব তেতিয়ালৈকে আৰু পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈকে ষ্টে টিউন